So guys, welcome back to our channel and Jaconia Vlogs. বহুত দিনৰ মূৰত স্বাগতম জনাইছো মোৰ এটা নতুন ব্লগছলৈ। এই গাইছ এইপিনে চা আমাৰ লগত আছে বলু গাইছ আইদা আৰু আমি গৈ আছো আজি ডিব্ৰু চৌখোৱা চাই থকা আমাৰ জি হল টিলিঙা মন্দিৰ চৌখোৱা নহয় চৌখোৱা। So guys, সব মানুহ তাত ৰখি আছেহি আৰু আমি এতিয়া বাছৰ কাৰণে ৰখিছো অলপ পিছত যাম আৰু আমার বেনার মেন বাট আমার বাস আহি পোৱা নাই বে ফুটবল কায় ইয়ো মেন So guys, আমি গৈ আছো So guys, finally আমাৰ বাস পালেহি আৰু আমাৰ সব ইয়াত ৰখি আছে ও ইয়ে আৰু সব ৰখি আছে গাইস ও মাই গড আগে বড়ায়ো বলু এটা So guys, আমি যাবলৈ ৰেডি হলো এতিয়া আমি এতিয়া যাম প্ৰতিবাৰে যেহেতু আমাৰ প্ৰতিবাৰে ফটো মাৰে গতিকে এইবাৰো আমাৰ ফটো মাৰিব সেয়েহে চবকে তললৈ মানে বাছৰ পৰা নামি আহিবলৈ চবকে কৈ আছে আমি যাম আৰু ৰেডি উঠিব লাগে আৰু কোনকেইটা অঁ যাব আহি আছে সঁচাকৈ যাব নেকি ন টিউশ্যন बाराती हमें नींद नहीं आती शनिवार आती हमें नींद नहीं आती शनिवार फाइनली हम पाई गलो ही गलती से मिस्टेक होया हुआ है ओ तेरी गुगा को पाउंडे हुई गो गलती से ধেমাজি পার হলো কুলাজান ন সবাই গাইছ আমি কুলাজান পালো হে হ্যাঁ উৎপল কাই ইয়ে ঠিকে আছে কি কৰিবিনো গম পাই 1.3 মিলিয়ন থেংক ইউ সকলোকে আশা কৰো সবে সাবস্ক্ৰাইব কৰি দিবা আৰু দেই নহলে লাটো বহুত দুখীয়া মানুহ যে তই যা আৰে নামি আহিলি যে মই তুলসৰ গৈছিলো কমলা লৈ এৰে কুকুৱা এক নম্বৰ কমলা বাচিব গৈছিলে কমলাটো খাই গুচি আহিলে বিগ ফেন না থ্যাংক ইউ না এনেকে দিলে নহ'ব এই মই ভালকে দিম না বস্তু আছে চলো চলো উঠো উঠো তো গাইস আমি ইয়াৰ পৰা এটা যাব লৈছো তুমি এইটো জেগাৰ নাম কি আছিলে নামচাইৰ পৰা এটা উঠিছো আমি কি নামচাই এই গৰু এইটো খোলা যান উল্টা উল্টা আছে হৰিয় খুলুং এটা এই মোৰ নাম উৎপল নালাগে
তাই কিনি লগে যা वाह दामी माने जा 30 टका चलो 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 तेरा ये मेरा जादू चलेगा भाई ले रे जा मको guys, so আমি পাই গলো রিভার এই কোন রিভার এটো এই বগিবিল গাইস পুরা কোলি একদম কোলি হাই আঙ্কেল কমরইমা I love you too. Palu. Itu tilinga mondir. World of बहुत डाउन tilinga mondir. मुझे पालो. पाले आमी पाले guys. हो रहा है पहली दफा है बल्ला ऐसा हुआ. Dada, it's me, it's Manoj. Chill me guys, chill me. तेरी खामोशी से बातें मुझे जो आज लगती পাই গলোহি মই নামি আহিলো এতিয়ালৈকে নামানে আইতা আৰু সৌৰভ এ বলো क्या हुई तुम लोग नहीं आता है जाता आता कौन मंदिर आइजा सो गाइस আমাৰ মানুহবিলাক সব নামিলে আমি তাই গৈছো আউট পাও পৰ্বতৰ দেখ দি क्या ओ गाइस वेलकम टू माय YouTube चैनल ये डार्लिंग बेबी स्वीट हार्ट यो गाइस आप लोग सपोर्ट करना नाम जल्दी सो हम लोग जा रहे हैं ऐसे नामी मेली खुशकाई गया सब लोग है इधर हम लोग भी है तो देख सकता है ये गाइस इट्स उत्पल एंड मी एंड आवर गाइस बॉयज एक बार सुना दो जोर से बोल लो जय माता शाबाश क्या तो टीवी में
আমাৰ মানুহকেইটা ভিতৰত সোমা নাই যে ভাই জপিয়াই মাৰিছে কাৰণে ঢুকিয়ে নাপায় চালো হা চ' গাইজ ভাল নুঠিব চ' গাইজ আমি এতিয়া বৰ্তমান ফটো চটো মাৰি আছে ধূপ জ্বলাই আছে আৰু ফটো মাৰি আছে আৰু বাকীখিনি ক'ত আছে আমি নাজানো বাট মোৰ মোজা ভিজিলে ঐ মোজাটো ভিজিলে গম পাও নাই অকল সেইপিনে ভিজা নেকি ভিজিলে নে আমাৰ বলু ভাই পোষ্ট আৰু বাকীকেইটা চাকি জ্বলাই আছে ইমান সৰু নামঘৰ ন মই কল্পনা কৰি লৈছোঁ এইখন ডাঙৰ হ'ব ইয়াত টিলিঙা ধৰি থৈছে টিলিঙা মন্দিৰ ওম নমঃ শিৱায় এপিনে মাতি আছে দেৰি হ'ব এপিনে কৈ আছে কিবা বলো চল চগাইছে আমি এতিয়া ঘূৰিলোঁ ফুৰিলোঁ এতিয়া যামগৈ এতিয়া ক'ত যাম ইয়াৰ পৰা ক'ত যাম আমি নামচাই যাম চাই থকা আমাৰ ব্লগটো আগলৈকে নামচাই এয়া টিলিঙা মন্দিৰ ফাইনেলি আমি চাৰিজনে গুচি আহিলোঁ তাত বেছি দেৰি হৈ আছে বেছি দেৰি হ'ব বোলে সেইকাৰণে আমি বেছি দেৰি নাই কি আছিলে সেৱা কৰি আছে চ' আমাৰ কাম বন নাই আৰু সেইকাৰণে আমি গুচি আহিলোঁ অ'কে এইটো চা গাইছ মোৰ ফটো মাৰি দিছে একদম ভালো লাগিছে এটি কৈছে কি মজা লাগিছে চিধা পানী পুৰি ইমানেই খালে তথাপি আকৌ খাই আছে আমি এতিয়া ওলাই যাবলৈ লৈছোঁহি আৰু চব বাছত উঠিছে এতিয়া আমি যাম কামি বিন্দাছ মৃগাং ভাই অলপ কি ক'ব মোৰ এনেকৈ ভোক লাগিছে নামচাইত মই গাহৰি গৈয়ে খাম ঐ বইল কৰা আছে 2 পিচমান ওলাই ল আমাৰ বৰ্তমান লঘু আহাৰ হৈ আছে লঘু আহাৰ লাগিছে আৰু অসমীয়া ব্লগ Thousand years later. Some energy loss. Everyone. Mitu jadi aselika kuneno kabo kuwa nisinto thaka hoisai takim nisukoni di juri da mayalong nidinoyane modur dugalote এতিয়া গেট পাছৰ কাৰণে আমাৰ এতিয়া গাড়ীখন ৰখাই থৈছে আৰু গাড়ীখন ৰখাই মেলি অলপ পিছত যাবগৈ আৰু আমাৰ ইয়াত বলুৱাই গান গাই আছিলে আমাৰ ইয়াত চবৰে হালত নাই আৰু কি হৈ আছে এইকেইটা এইটোতো শুই আছিলে চব শুই আছে তুই শুই আছ তুই বেলি সদায় পূব ফালে ওলাই তই মা নিয়া না প্ৰেমৰ तेरा साथ ना छोड़ेंगे
চবকৰ মাজত আমি পাই গ'লোহি আৰু অলপ ফাইনেলি আমি পালোহি এতিয়া আকৌ খানা এই ছোৱালীৰ লগত থাকে एक्चुअली সেইকাৰণে আমি ইয়াক দেখি নাপাওঁ মোৰ अभी हुआ है साला सो गाइस हम लोग पहुंच गए हैं अभी सब लोग उतर रहे हैं धोरे हमें जाएगा उधर अभी लेकिन पैसा नहीं है उधर जाने के लिए वो दादा लोग टिकट खरीदेगा ना तो हम जाएगा उधर ना ब्रो আৰু আমাৰ ব্ৰ আহি মেলি একদম নামিয়ে একেবাৰে কি ক'বা আৰু বলো এ বলো তই আজি গোটেই ৰাতি শুই আহিলি কি ক'ম আৰু ভাক্ষাই নাই মোৰ हम किसके हम लोग गाइस अभी पहुंच गए हैं गाइस हमें अभी इंटरव्यू करेगा गाइस आप लोग देख सकते हैं हाँ ये तो हमारे मेन मानू এটা আমার সেকেন্ড মানুহ ধন্যবাদ বুজি পালো চবে আমি এতিয়া গ্ৰুপ ফটো মাৰি মেলি দাদা হয় মজা গ্ৰুপ ফটো মাৰি মেলি এতিয়া আমি ভিতৰলৈ যাম যিহেতু টিকেট কাটি যাব লাগিব সেইকাৰণে যেতিয়া যায় তেতিয়া যাব নোৱাৰে চ' আমি এতিয়া যাব পাৰোঁ के हुई ना बा हैं हाँ हम धीरे धीरे अरे हम इधर है हाँ और এটা ক'ত গ'ল আছে এইটো কি দেখাম এইটো ঘৰত আমাৰ তাতো থাকে আছে দেখোন भाई ये सोने का महल है सोने का ये इसमें तेरा पूरा खानदान कलर सो गाइस क्या बोले ये साला इसमें नवोदित का खानदान क्या पूरा खानदान चला जाएगा हाँ चला तो जाएगा আমি ইয়াত আহিছিলো ন जैसा मेरा प्यार है धीरे धीरे प्यार में तेरे बिना এয়া বেটা আমি পहुঁচি গ'লো আৰু এয়া মন্দিৰ কি ইয়াত শুন আছে বোলে কাটি মেলি এইটো ঘৰলৈ যাওঁ साला करोड़पति बनेगा बिलियनियर एक पाक घूरी आऊँ हमें फटाफट फटाफट जल्दी का काम फिर भी शैतान का होता है भाई हाँ जो भी हो टाटा इंसान है हो जी ये मंदिर का फ्रंट पेज है इंग्लिश गिफ्ट बना से हम अरुणाचल में पहुंच गए गाइस अरुणाचल वी आर एट अरुणाचल बेटा We are at Arunachal. Oh my god Where is this? Can I see? देखिए सब ये देखो मैं भी वही सोच रहा साला ये क्या है गाइस ये पता नहीं क्या है बाद में जाएंगे पहले अभी हम इधर फोटो खींच लेते हैं ओए फोटो माई आसे तो क्या कर रही दिल्ली से ये गाइस गजब का है ये दिन गाइस আমি এটা ফটো মাৰি আছো ফটো এ বলো পোস্ট দি আছে Half camera. Oh, rotate or not like half. এইটোৱে ধুনীয়াকৈ আছে আৰু ফ্ৰণ্ট কেমেৰা য়েছ আমি ফটো মাৰিবলৈ একেবাৰে ব্যস্ত হৈ আছোঁ এয়া ফটো মাৰি আছে চবে আৰু আমিও মাৰি আছোঁ মোৰ ব্লগ শ্বট উঠিছে দেই তহঁতি বহুত ডাঙৰ কথা এইটো ইয়ে বিগ ফেন আমি এতিয়া আৰু ভিতৰলৈ যাম বাউজি कैसे हो आप अच्छी नहीं वो अपना অভিজ্ঞতা মানে কেনেকুৱা লাগিছে আহি already hungry but I'm hungry আমি ইয়াত ফটো মাৰিলোঁ তাৰপিছত ইয়াৰ পৰা এতিয়া আমি ইয়াৰ ভিতৰত যাম সেইটো ভিতৰৰ পৰা খিৰিকীৰ পৰা ফটো মাৰিলে সেইটো ওলাবগৈ সেইটো সেইকাৰণে কৈছোঁ বল ভিতৰলৈ যাওঁ বুলি তহঁতি নাযাৱে কথা আমি ভালকৈ ফটোৱে মাৰিব নাপালোঁ বিকজ আমাৰ ওচৰত টাইম একেবাৰে নাই আমি এতিয়া যাব লাগিব আমাৰ ভাত তোমাক কৈছিলোঁ কটিয়াই নালাগে বুলি ক'লে আমি और ये हुई ना बात यहाँ पर हमें राइट बोलो वो क्या लगता है
So guys, finally আমি যাওঁগে ফটো মাৰি আছে চব ফটো মাৰি আছে আমি যাম এইপিনে নাযায় নি हम जा रहे हैं सिंगल लड़कियों के लिए हाँ सिंगल लड़की किसने दिया है सिंगल लड़कियों को আমাক কৰিব কোন আছিল গাইস ফাইনালি আমি আপা ওলালো This is guys This is guys exit gate আমাৰ বাছ আছে সেই দোকান কোনটো কাটি দিব কোৱা না দৌৰ দিয়া যাও নি বাই বাই দেৰি হৈ যাব হেড লগতে মাৰি So guys this is Damar Mandir আৰু আমাৰ বাছ এয়া तो हम लोग जा रहे हैं अभी यहाँ पर कच्चा मैं ना जानो नदी एखনত खाना खाब যাব তাৰ পৰা ওলাই আমাৰ খানা খোৱা জেগালৈ অৱস্থা এনেকুৱা নদী না খাইছো বন্ধু খাব জীবন ছিৰি পালুগে রাম জগন্নাথ মোৰো টোপনি ধৰিছে মই হৈ আছিলোঁ বাৰ আমি এতিয়া পালো বোলে খানা খোৱা জেগাত So guys আমি পালো হে এটা বস্তু নমাই আছে আমিও নমাই এয়া আমাৰ ছোৱালীকেইটা খৰি দাঙি আছে হাই গাইজ মই নেদেখালো আকৌ দেই চ' গাইজ এয়া হয় কটীয়া আৰু সেইকেইটা আমাৰ মানুহ বহুত জংঘলত অহা নিচিনা এইটো পাৰত মজা মজা আছিলে আৰু চ' গাইজ সিপিনৰ ছোৱালী আৰু ইপিনৰ ল'ৰা বাৰ্তালাপ কৰি আছে আমাৰ বাৰ্তালাপ এইটো মই জুম কৰি চাম हाँ वो लोग लड़की लोग only 6 হয় नंबर दे रहा है नंबर আৰু এই আমাৰ মহাশয় ले रहा है ঐ মহেশ দা আছে আকৌ দেই এ চল এক্সকিউজ মি আপোনালোকে অলপ চাই দিয়কচোন ঐ চাওঁ ঐ ৰ অলপ মানুহ ধেৰ নহয় बुझी पालो ओए ब्लॉक की और को আকৌ ভালকে মই বাছিছো বুলি কৈ দে আকৌ তোক দেখিছে তোক দেখি সবে চিনি পায় পিছপিনৰ পৰা চুলি দীঘল ল'ৰাটো কোনো তই মন্তি জানো বাৰু মাছ কি ৰান্ধিকা তই মন্তি মই জানো বাৰু মাছ কৈ পিনি পিটিকা খাই দিছে জানো মিগাংদা বুঝি পালো মাছটো কেনেকা লাগিছে মাছটো চফা একদম বঢ়িয়া লাগিছে মাছটো কালি এনেকা টাইমতে উঠাইছিলে এনেকা টাইমতে কাটিছে ঠিকে আছে আমি নাজানে হেমন্তই জানে বা দীঘলীয়া প্ৰচেছ পানী गाड़ी मांग जा कावला है गाड़ी आसा ट्रैक्टर एक अजिन लोकल माছ খোৱা আসাম ট্ৰেক্টৰ ও উৎপলে মাছ ধৰি আছে দেখোন ও উৎপলে মাছ ধৰি আছে আমি ছোৱালী इधर मछली लाल कंडे लाल कुड़ी मिठी मिठी मैं तो अथनी भालके नुठालू নহয় रुको रुको ভালকে চাও ইয়াৰ যিটো প্ৰাণী দেখিছে আপুনি ৰঙা কালাৰ ৰহ কাৰ তুমি মই কি কৰিম এই যিটো প্ৰাণী দেখিছে আপুনি এইটো মৃগা আৰে ই বহুত ডেঞ্জাৰ মানুহ কোন ই বহুত ডেঞ্জাৰ মানুহ কেঁচা কেঁচা মাছ খাই আছে
নিদিবা হ'ব কমকে খা কম ভাততে কি 2,000 years later. So guys, আমাৰ ভাত চব্জি বহনতে হন্তে ৰাতি হৈ গ'ল আমাৰ গোটেই পৰিয়াল ইয়াতে বহি আছে এয়া হৈছে খাই মই যাই একো দেখি পোৱা নাই দেই ধোঁৱা হ'লে আহিম আৰু হেল্ল' গাইজ আমাৰ ভাত চব্জি বৰ্তমান হ'ব আৰু চাগে হাই বা ল'ৰাকেইটা চব ফ্লাছ লাইট জ্বলা মই জ্বলাই দিছে চব জ্বলা উঠিব নেকি হেল্ল' গাইজ কিবা ক'ব নেকি মোৰ ভাত খাব মন গৈছে আৰু কিন্তু মই খাব পৰা নাই কি কৰিম এতিয়া মই খা আকৌ চাই থাক ভালকে থাক অ' মই যা মাংস দুপিচ উঠাই দিয়ক না পইচা লাগিব বহুত ইয়াত গোটেই ধোঁৱাইচোন দাদা আপুনি কিবা ক'ব মই কি ক'ম আজি নিচিনা অভিজ্ঞতা হোৱা নাই আৰু আপোনাক দেখি পোৱা নাই অকল ধোঁৱা আছে আপুনি ক'ব কি বিচাৰিছে একচুৱেলি আমি আহিছিলোঁ ডিব্ৰু চৈখোৱালৈ অঁ অকণ প্লেনটো চেঞ্জ কৰি আমি নাম চাই গুচি গ'লোঁ অঁ নাম চাই গৈ আমি গল্ডেন টেম্পল চালোঁ না হয় ত' তাৰপৰা আহোঁতে আমি পিকনিক খোৱা জেগা বিচাৰোঁতে এনেকুৱা ৰখা হৈছে আমাৰ যিহেতু এতিয়া ৰাতি খাব হৈ লাগিছিলে খাব লাগিছিলে আমি 3টা বজাত আমি ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া 5 বাজিলে আমি হৈছেগৈ আৰু বেছি আধা ঘণ্টা ভিতৰত হৈ যাব অ'কে কিন্তু অভিজ্ঞতা হ'ল জীৱনত পেকেট লাঞ্চ লৈ যাব Yes. আমি নেক্সট নগাঁও গৈ আছোঁ নগাঁও অঁ পেকেট লাঞ্চ নে পেকেট লাঞ্চ মানে আমি বিৰিয়ানী লৈ যাম লগত হৈ যাব আকৌ আহোঁতে আমি এনেকৈ ব্যৱস্থা কৰিম আৰু কি লাগে নগাঁৱত লগ পাই আছোঁ অ'কে ইটছ গাহৰি গাহৰি নে এক ঘণ্টাত এইটোতো ভাত চবে জানে বৰ্তমান আমাৰ ভাত খোৱা আৰম্ভ হৈছে এনেকে কেলে চাইছে हमरा सब्जी नहीं दिया है अभी तक কিবা কৈছিলে নি মনে মনে বাবা কাজনে কেঁচা নিমখৰ এইটো লৈ আনো অভিজ্ঞতা একেবাৰে নাই অভিজ্ঞতা একেবাৰে নাই হাই গাইজ ভাত খাই আছে আমি বৰ্তমান ভাত খাই আছোহি বন্তি কোঁৱৰ মৌচুমী বা এইটো বন্তি বা এইটো মই এইটো কৰণদা তই দা নহয় হেতাত লৈ আহ হেতাত নালাগে দিয়ক গাইজ মই এইবোৰ দেখিয়ে বাৰু ধোঁৱা দিগন্ত ভাই কিবা কৈ আছা তুমি তোমাক দেখিয়ে পোৱা নাই অ' আচ্ছা একো নাই 20 মিনিট খাব লাগে বোলে তই খা না দলিয়াইছা বন্তিয়ে বুটলি খাব কোনটোক বৰ্তমান বনাইছে বনাই এইটোত ঠিকে আছে তোক নুঠাও এয়া আমাৰ উৎপল দা খানা খাইছে বিকাশ দা দাদা ভাত খাই হ'ল হা ঠিকে আছে উৎপল কা আপোনাক কিবা লাগিব তোমাৰ চেহেৰাটোৱে দেখিব
বৌ আপুনি ভাত খোৱা নাই কৈছিলে নহয়, থৈ দিছোঁ মই এইটো 15। চ' গাইজ আমি ভাত চাত খাই ওলাইছোঁ আৰু যাবলৈ সকলোৱে ৰখি আছে আমাৰ ইয়াত। এয়া এনেদৰে মানে বাছটো আহি আছে। এয়া নাপায় নহয় এনেকা আমি যাবলৈ লৈছোঁ ঘৰলৈ। আৰু আমি বিশ্বজিত দাহঁতি অহাই নাই এতিয়ালৈকে। কুল ব্ৰ কুল মাৰবে মাৰবে। চ' গাইজ এনেকা অভদ্ৰ ল'ৰা মোৰ ব্লগত আহি থাকে প্ৰায়ভাগ। এয়া ডিম্পু ভাত খাই নিচা উঠিলে। ডিম্পু এটা আমাৰ পুষ্পা এয়া ডিম্পু বৰুৱা। আপোনাৰ বোলে ভালকে চিনি পাই চাগে আমাৰ ডিম্পু বৰুৱা। পুষ্পা ডিম্পু বৰুৱা হৈ যাব। ওইটো আৰু আমি এতিয়া যামগে পাছত অলপমান ভিডিঅ' বনাবৰ ঠিক নাই। ঠিক নাই মানুহ ঠিক নাই আৰু মানুহ হুমগে মানে ভাত খাই গাইজ কৈ যাওক কৈ যাওক আপোনালোকৰ কেনেকুৱা ইমান ডাঙৰ ব্লগাৰটো আছে তো দেখি পোৱা নাই পান পান কৈ আছে। ৱাও সাৰপ্ৰাইজ লাইভ কেমেৰা একশ্যন। আপোনাৰ কেনেকুৱা লাগিলে তামোল কাইটি? নহয় কওক বহুত ধুনীয়া এ মজা আমাৰ বাছ আহিলে আৰু চলো চলো বাই বাই নাম কোনে কোনে কি কৈ যাও হয় হয় এজন ৰাইজক লাইভ ভিউ ক'লেতো খেদিব বাপেকে। বাই বাই। তই নদীত নাচিব লাগে কেলে জংঘলত নাচিছ তহঁতি? বাই বাই লে তোকো উঠাই দিছো দে হিংকা লাগিছে বে ইয়াৰ যেনেকা হওক মই মানে কি বুলি কয় এনি টাইম হেণ্ডচাম হৈ থাকো নহয়। অ' আচ্ছা আই চি মই তোক দেখিছো। অ' আৰু বাকী কেইটা আপোনালোকে দেখিবলৈ পাইছে বাছৰ ষ্টাৰ্ট নোহোৱা আগতে যি হুলস্থুল ভগৱানক জনাই লৈছো আৰু জনাই লৈছো So guys, আধা ৰাস্তা টোপনি আৰু আধা ৰাস্তা নাচি নাচি আমি ফাইনেলি আমাৰ ঘৰ পালোহি আৰু এয়া বাছ যাবলৈ লৈছে। আমাৰ সকলোৱে নামিলে আৰু সকলোৱে এতিয়া ঘৰত যাবলৈ ৰেডি হৈ আছেহি। এণ্ডিং টাইম। হেল্ল' গাইজ, আকৌ দেখিয়ে পোৱা নাই।